মই সপোনতো ভবা নাই কি অৱস্থা হৈ উৎপল আহিব মই যে ভাবি আছিলোঁ পোৱাহে নাই আইতা কাইলৈ ডাক্তৰৰ তাত যাম যে কি ক'ব ডাক্তৰে কি ক'ব আইতা ডাক্তৰে ক'ব আপোনাৰ এইটো চিৰিয়াছ নহয় চিৰিয়াছ নহয় কি নহয় আইতা কিবা এটা দিব দৰৱ যদি এইটো হেৰি কৰিব কি নহয় বুলি ক'ব ক'ব যে এইটো আপোনাৰ চিৰিয়াছ নহয় এইটো তথাপিও এনেই আপুনি অলপ সাৱধানত চলিব হেৰি বুলি ক'ব তোৰ যে উতলা মনটো আইতা যদি অলপ তেজ জমা হৈ আছে ইয়াতে মূৰটোত কি কৰি দিব এইখিনিত কিবা এটা কৰি দিব কি কৰি দিব আইতা হয়তো উলিয়াই দি সেইটো মানে খুন্দাই খালে নহয় খুন্দাই খাই তেজটো গোটা মাৰি গ'ল গোটা মাৰি গ'ল ডাক্তৰে সেইটো চাব এইটো উলিয়াই দিলে ভাল হ'বনে থাকিলে ভাল হ'ব সেইটো ডাক্তৰেহে জানিব মানে জানিম নহয় মানে এনেকৈ মাৰি দিলে নহয় মাৰি পেলাই তেজকণ মৰি গ'ল মৰি সেইকণ গোটা মাৰি গ'ল এতিয়া তোমাৰ তাত গোটা মাৰি আছে হয়তো ডাক্তৰে সেইকণ উলিয়াই দিবও খুজিব বা কিবা দৱাই দি পেলাই হেৰিও কৰিবলৈ পেলাই পাৰে চিন্তাৰ কোনো কাৰণ নাই ডাক্তৰে কি বুলি ক'ব আইতা ডাক্তৰে ক'ব আপুনি নিশ্চিন্ত আপোনাৰ ভাগ্য ভাল আৰু অলপ বেছিকৈ চকৰ খোৱা হ'লে এইটো মূৰটো ফাটি গ'লহেঁতেন এতিয়া মূৰটো ফটা নাই নহয় খুন্দাহে মাৰিছে এইটো কথা কাইলৈ যাম দেই ডাক্তৰ তাত এতিয়া যাওঁ এতিয়া একো নাখাওঁ খাবৰ মন যোৱা নাই দেই একো নাখাবি কেলে কি খালি দুপৰীয়া ভাত খালি দুপৰীয়াও নাই খোৱা ৰাতিপুৱা অলপ খাইছোঁ এতিয়া ইমান কিবা এটা খাই দিয়ে তেতিয়া টোপনি নাহিলে অশান্তি লাগিব এতিয়া গৰম আছে নেকি চোৱাচোন গৰম নেকি গৰমত এনেকুৱা নাই জ্বৰ চৰ নাই ইমান কেইটামান সুদা গাখীৰতে হ'লেও ইমান কেইটামান ভাত খাই দিবা নোখোৱাকৈ থকা